এইকেইটা আমাৰ মহেন্দ্ৰৰ দেউতা কেহাই পাইলো নমস্কাৰ জানো চিনাকি হলো হলি এখেতে হেনো থানাখন চাই তাকে এখেতক লৈ আহিলো ভালে কৰিছে দিয়ক এখেতৰ হাতততো সময় ভ্ৰমণ কৰক আমাৰ পুলিচৰ হাততহে সময়টো নাথাকে যায়গে ছাৰ আজি থানাৰ গোটেইখিনি ষ্টাফ নাহে নেকি মানে খাটনিয়াৰ হন কোন খাটনীয়া আছে আমাৰ খিয়াল এজন কামৰ কটোও নাই খালি 420 ধান্দা ছাৰ আজি নাহিব নেকি নাজানো নহয় ক'ত বান্দৰ আমি কৰি আছে বজাৰ হ'লগে নে নাই চব শুনচোন ঐ কমা মাংস মাৰ্টাৰ নে বঢ়িয়া আৰু এটা কথা কওঁ শুনচোন এতিয়া মানে তই বিয়াৰ ভাতেই খুৱাবি ন অকল বদমাছ গম পাই যা ন হ'ব দে হাফেই হ'ব দে হা হাফ কেজি চিকেন মই সৰুকৈ কিবা আইটেম এটা বনাই দিম দে মানুহখিনিও বেয়া পাব নালাগে হাফ কেজি নে হাফ লিটাৰ নাপালে নহয় কমলে একো এঘাপমান পালি ভাল আছিল মইতো হাফেই আনিবলৈ কৈছিলো এতিয়া সুধা ভাত খোপা খাবলৈকে যাবি নে খানাই আধৰুৱা হৈ গ'ল তোৰ কোনোবা চিনাকি আছে যদি খবৰ কৰ না লোকেল অকণমান হ'লেও চিনাকি আছে কিন্তু মই খবৰ ল'ব যাব লাগিব মই যাই আহোঁ এক কদম ইয়াৰ পৰা লৰচৰ কৰকচোন মাৰক হলা গছ দেখিলে আটাই বাকী কুঠাৰ মাৰে আপুনি হলা গছ লাজ নাপায় পুলিচ হৈ এইবিলাক কথা ক'ব ফূৰ্তি অকণো নকৰিম নে